গাইস কি খবৰ সকলোৰে মই জুপিতৰা অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ যিসকলে মোৰ ভিডিঅ' চাই সেইসকলেতো গমেই পায় আমাৰ এটা বিহু টিম আছে তো তাৰে আজি খানা হ'ব কি হ'ব সকলোখিনি দেখুৱাই থাকিম আপোনালোকে শেষলৈকে চাই থাকিব যাম আৰু দে আমি এতিয়া গোটেইকেইজনী লগ হ'লো আমাৰ টমটমত জেগা নোহোৱা হৈ গৈছে ইমান কেইজনী ছোৱালী সৰু মৰু পাই মানে ইয়াকে আৰু বহাই দিছে আৰু কোলাত কোলাত উঠি কেনেকুৱা লাগিছে ইমান কেইজনী উঠছে ন গাড়ীখনত মানে নাযায় আৰু আধাৰৰ পৰা কিমান দূৰ হ'ল পাম আৰু কৰি আছো আহি পালো আমি খানা খোৱা জেগালৈকে দেখিছে ইমান ধুনীয়া জেগাটো এয়া আয়োজন চলি আছে আৰু লাহেকে য'ত আমি খানা খাব আহিছোঁ এই জেগাটো হৈছে খেমু চাওক ইমান ধুনীয়া একদম শান্তি আৰু কি মজা কি মজা বতাহ মাৰিছে আমি এতিয়া চাংঘৰলৈকে গৈ আছো এই মস্ত এখন পাহাৰ গৈ আছো বহুত গৰম ইয়াতে আছে বহুত কিবা কিবি বা ধুনীয়া বনাইছে ন নিজৰা গৈছেচোন ইফালে তাৰ লগত লিংক আছে নেকি সেইটোৰ লগত বহা বহা তুমি ওপৰত যোৱা চবে ফটো উঠি আছে আৰু ইয়াতে ধুনীয়া জেগা পায় ঔদা তলতহে যাব লাগিছিলে যাব কেনেকে মাজেদি যাব নেকি কেনেকুৱা লাগিছে ক ইমান গৰমত মানে এনেকে পাই গ'লে মজা লাগে আৰু তাতে ভাল ভাল চিনাৰী আছে ক'ত তাতে তলত খানা খোৱা জেগাত ভাল লাগিছে বিটু এটা উঠাচোন খানাৰ জেগালৈকে যাওঁ এতিয়া বহুত বেছি গৰম ইয়াত সুন্দৰ পৰিৱেশটো ভাল কাৰণেহে বতাহ চতাহ মাৰি আছে আৰু খুৱাই দি থাকো বছা অংকুৰে বাই হিৰ' বনি আহিছে আম খাম কুটি আছে কিচ 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 আমাৰ নেমুৱে আনিছে দেই সৰুব ফোন কৰি নলবা তোৰো হাতৰ মলিখিনি লাগিছে আৰু আজি সৰুব ফোন কৰা ডাঙৰ ফোন কৰা কেনেকুৱা ফোন কৰিলে পাবিয়ে দে তোলোকে জ্বলাই নাই ৰে কুমলীয়া
মজাকে খানা খাব আহি গ'ল আমাৰ এই খানা খোৱা ষ্টাৰ্ট হৈ গৈছে আৰু কেনেকুৱা হৈছে বাৰু হেল্ল' মই বনোৱা নাই কাৰিকৰ আছে ক'ত কৰা ৰান্ধনি আমাৰ বিশেষ ব্যক্তি হৰ্তা কৰ্তা বিধাতা বহুত আয়োজন আমাৰ হাঁহ তাৰপিছত গাহৰি ছাগলী যোনে যি খায় আৰু ব্ৰইলাৰো আছে নাই আমাৰ বহুত দেৰি আছে আৰু বহুত কিবা কিবি আছে আও আছে আমাৰ শিয়াল পিটু বাবা পিটু বাবা কি মাংস দে ভাল লাগিলে হ'ল আৰু খাই দে যিটো মনত আছে ভাল বিহু নহয় জুবিনৰ কিবা মনত আছে আধুনিক গীত আমি ভাত খাই উঠিলেও এতিয়া সকলোৱে বহি আছে আৰু টিমৰ দাদাসকলে বেলেগ পাৰ্টিও হৈছে ঘৰত একদম এন্ধাৰ হৈ গ'ল এতিয়া তো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব